कौन है ये लोग? कहां से आते हैं ये? ইণ্টাৰনেটৰ এই দুনিয়াত সময়ে সময়ে ভাইৰেল হৈ থাকে বিভিন্ন মিম, ভিডিঅ' ইত্যাদি। কৰোনা ভাইৰাছৰ আতংকৰ এই জটিল ক্ষণত কিছুদিন আগতে ছ'চিয়েল মিডিয়াত বহুত ভাইৰেল হৈছে এই কফিন ডেন্স ভিডিঅ'। ইয়াক লৈ বহুত মিমো ওলাইছে, কিন্তু কোন এওঁলোক জানিবলৈ চাওক এই ভিডিঅ'। এওঁলোক হৈছে খানা। খানাত এক কফিন কোম্পানী আছে, নাম বেঞ্জামিন, য'ত এওঁলোকে কফিন অনা নিয়া কাম কৰে, অৰ্থাৎ শৱযাত্ৰাৰ লগত জড়িত কাম কৰে। এই কফিন লৈ ডেন্স কৰা প্ৰথা আচলতে খানাৰ পৰম্পৰাগত প্ৰথা নহয়। এয়া কিছু বছৰ আগতে বেঞ্জামিন নামৰ এই কফিন কোম্পানীৰ এক আইডিয়া আহে। এতিয়া প্ৰশ্ন হয়, কিয় এওঁলোকে কফিন লৈ এইদৰে ডেন্স কৰে? এই আইডিয়া আহিল ক'ৰ পৰা? মানৱ সৎকাৰৰ দৰে সকময় অনুষ্ঠানত কিয় এইদৰে ডেন্স কৰে? ইয়াৰ কাৰণ আচলতে এনেধৰণৰ যে নিজৰ আত্মীয়ৰ মৃত্যুত শোকটো গোটেই কৰে। সকলোৰে অন্তৰাত্মাই যেন কান্দি উঠে, কিন্তু কিছু সংখ্যক মানুহে নিজৰ আত্মীয়ৰ মৃত্যুত যদিও শোকস্তব্ধ হৈ পৰে, তথাপিও হাঁহি হাঁহি নিজৰ আত্মীয়জনক বিদায় দিব বিচাৰে। তেওঁলোকৰ মতে জীৱনৰ বিদায় বেলাত হাঁহি হাঁহি নিজৰ আত্মীয়ক বিদায় দিয়াৰ অৰ্থ এয়ে যে এনে কৰিলে মৃতকৰ আত্মাই চিৰশান্তি লাভ কৰে। এতিয়া আকৌ কফিন লৈ ডেন্স কৰা এই ভিডিঅ'টো আচলতে ক'ৰ? এলিজাবেথ এনন নামৰ এগৰাকী মহিলাৰ মাতৃৰ মৃত্যুৰ সৎকাৰৰ সময়ত লোৱা হয় এই ভিডিঅ', যি পৰৱৰ্তী সময়ত সমগ্ৰ বিশ্বতে ভাইৰেল হৈ পৰে। আচলতে তেওঁৰ মাতৃয়ে হাঁহি হাঁহি এই পৃথিৱীৰ পৰা বিদায় ল'ব বিচাৰিছিল। তেওঁ বিচাৰিছিল যাতে তেওঁৰ মৃত্যুত কোনো লোকে দুখ নকৰে, হাঁহি হাঁহি তেওঁক বিদায় দিয়ে। আৰু সেয়ে এলিজাবেথ এননে মাতৃৰ শেষ ইচ্ছা পূৰণৰ অৰ্থে খানাৰ বেঞ্জামিন নামৰ কফিন কোম্পানীৰ এই লোকসকলক সৎকাৰৰ বাবে আমন্ত্ৰণ জনাইছিল। আৰু এই অনুষ্ঠানত উপস্থিত থকা কিছু আমেৰিকান ব্লগাৰে দেখে এই দৃশ্য, আৰু তাৰ পিছত ই সমগ্ৰ বিশ্বতে ভাইৰেল হৈ পৰে। আচলতে মিম হিচাপে ভাইৰেল এই ভিডিঅ'টো যিটো মিউজিক পৰৱৰ্তী সময়ত এড কৰিছে, এই মিউজিকটো হৈছে টনি আইভিয়ে 2018 চনত প্ৰস্তুত কৰা এষ্ট্ৰনমিয়াৰ এটা মিউজিক। ইয়াৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টি বাটনটো প্ৰেছ কৰি দিব। ধন্যবাদ। জয় অসম।